Hey guys, welcome back to my YouTube channel again. বহুত দিনৰ মই আজি এটা নতুন ব্লগ লৈ আহিছোঁ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ কাৰণ মোৰ মানে পুৰণা মোবাইলটো অকণমান মানে অৱস্থা বেয়া হৈ গৈছিল আৰু টোটেলি। সেইটো কাৰণে কেমেৰা চেমেৰা বেয়া হৈ গৈছে। এটা নিউ ফোন এটা কিনিলোঁ। কি ফোন কিনিছোঁ আপোনালোকক নকওঁ, ইমান দামী ফোন কিনা নাই, কিন্তু বেয়া চলি যায় আৰু এইটো ফোন কিনিলোঁ। তাৰপিছত আপোনালোকে ভালে আছে নে কমেণ্টত জনাব। আজি বহুত দিনৰ মই এটা ব্লগ লৈ আহিছোঁ। আমি চাগৈ অহা কাইলৈ এতিয়া গুৱাহাটী যাই আছোঁ। মই ঘৰতে আছিলোঁ, মইতো এনেই গুৱাহাটীত থাকোঁ, এতিয়া ঘৰত নাছিলোঁ। আজি গুৱাহাটী যাই আছোঁ আৰু ফেমিলিৰ লগত। কালি চাগে মেবি শ্বিলং যাম। চ' ভাবিছোঁ এটা ভ্লগ বনাই দিওঁ, মানে গোটেইখিনি এটা ভ্লগতে হেৰি কৰি দিম আৰু ধৰি লওক 10-15 মিনিটৰ ভ্লগটো হ'ব লাগে। সেইটো এটা ভ্লগতে কৰি দিম। চ' আপোনালোকে চাওক ভ্লগটো, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই। বহুত দিন ভ্লগ বনাই আৰু কথা কোৱাত কিবা খেলি মেলি হ'ব পাৰে, চ' মাফ কৰিব আৰু আপোনালোকে। মানে অভ্যাসটো গুচি গ'লে আৰু মানে দিগদাৰ হৈ যায় না। এতিয়া আৰু নতুনকৈ আৰম্ভ কৰিম লাহে লাহে। ভিডিঅ'বিলাক লাহে লাহে দি থাকিম, আপোনালোকে চাব। চ' ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। গাইছ, আমি লাহে লাহে এতিয়া পালোঁৱে আৰু গুৱাহাটী। এতিয়া মদন কামদেৱ পাম। এয়া দেখুৱাই আছোঁ আপোনালোকক ৰাস্তাটো, পামেই আৰু এতিয়া। এইটো গাইছ মদন কামদেৱৰ ৰাস্তা, যাই আছোঁ। মোৰ পাপাই টল গেটৰ পইচা বচাবৰ কাৰণে এইটো ৰাস্তা দি গৈছে। পাপাই গাড়ী চলাই আছে, মই চলালোঁ আৰু অলপ মানে এনেকৈ গ'লোঁ। ইফালে আমাৰ ভণ্টি আছে, ইফালে আমাৰ পেটলিমা আছে। এনেকৈ যাই আছোঁ আৰু আমি লাহে লাহে। গাইছ, এইটো মদন কামদেৱ মন্দিৰত যোৱা ৰাস্তা ওপৰৰ ফালে, কিন্তু আমি নাযাওঁ। আমি এতিয়া ইফালেদি কাটি গুচি যাম আৰু। আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ হৈ পালোঁ। মানে ব্ৰিজত বহুত জাম হ'ল, মই এইটো কাৰণে ভ্লগ নবনালোঁ। চ' এইখিনি জালুকবাৰী পালোঁ আৰু। এতিয়া মাহঁতে যাব ছুপাৰ মাৰ্কেট চাইডে, মই যাম উজান বজাৰ, কাম এটা আছে। তাৰপিছত আকৌ মাহঁতৰ ওচৰত গুচি যাম। কালি ৰাতিপুৱাই শ্বিলং যাম। দিয়ক আৰু একেবাৰে কালি ৰাতিপুৱা লগ পাম। গাইছ, আমি এতিয়া এয়া দিছপুৰৰ কিবা এখন নেক্সট শ্বপিং মলৰ এখন ৰেষ্টুৰেণ্টত আহিছোঁ। ৰেষ্টুৰেণ্টখন দেখুৱাই আছোঁ আপোনালোকক। গুড মৰ্ণিং গাইজ, আমি ৰাতিপুৱা ওলাই আহিলোঁ। এতিয়া বাজি আছে আপোনাৰ কেইটামান বা 7টা বাজে আৰু বহুত জলদি আহিলোঁ। আমি এতিয়া যাই টলগেট পাম আৰু। এয়া ৰাস্তাটো আপোনালোকে চাই লওক। গৈ আছোঁ আৰু লাহে লাহে। মা তো গাইজ, আমাৰ ব্ৰেকফাষ্ট কৰি হৈ গ'ল। এইখন হোটেলত ব্ৰেকফাষ্ট কৰিছোঁ, লংফুট পিছফালে আছে। এতিয়া আৰু লাহেকৈ ওলাই দিওঁ আৰু। এতিয়া আৰু লাগিব 1 ঘণ্টামান চাগে। আৰু শ্বিলঙৰ তামোলটো মেইন, সেইকাৰণে তামোলটো খাইছোঁ। ইয়াতে জোৱাই নে কি খোৱাই বুলি কয়, সেইটো খাইছোঁ। বেয়া টেষ্টি লাগিছে, মানে পূৰা একদম গৰম লগাই দিছে। এইটো তামোলটো এনেকৈ পেকিং কৰি দিয়ে আৰু ইয়াতে। কলপাতত 10 টকা লয়, কিন্তু 10 টকা ঠিকেই দিছে বস্তুৰ ভিতৰত, সেইটো হিচাপে ঠিকেই দিছে। ভাল লাগিছে আৰু খাই। গাইজ, বৰা পানী আহি পাই গ'লোঁ। মোৰ পিছফালে আছে বৰা পানী। এইটো বৰা পানী উমিয়াম লেক বুলি কয়, আৰু বৰাপানী ডেম চবে জানেই চাগে আপোনালোকে। এইটোৱে আৰু গ'লে এইখন আমাৰ গাড়ী। দে আৰু বাকী এতিয়া আৰু চেৰাপুঞ্জী যাম বুলি ভাবিছোঁ। শ্বিলঙতে একো ফুৰিব ভাল জেগা নাই। উমিয়াম লেকটো চালোঁ, লাইটলুম যাম। লাইটলুমত গৈ আছোঁ বাৰু, আপোনালোকে দেখে চাই থাকক ব্লগটো। আৰু আকৌ চেৰাপুঞ্জী যাম। আজি এটা ব্লগ ব্লগটো অলপ দীঘল হ'ব, আপোনালোকে চাব, অলপ ছাপৰ্ট কৰিব আৰু গাইজ। দিয়ক, এইকেইটা ফটো উঠি আছে চাওক। গাইজ, আমাৰ মানে কি হ'ল কেছটো, শ্বিলঙত আহিলোঁ ফুৰিব। ঘৰৰ পৰা শ্বিলং আহিম বুলি আহিলোঁ, গুৱাহাটীৰ পৰা শ্বিলং আহিম বুলি আহিলোঁ, কিন্তু ইয়াত আহি মানে প্লেনটো চেঞ্জ হৈ গ'ল। আমি এতিয়া চেৰাপুঞ্জী যাই আছোঁ।
এইটো চাওক চেৰাপুঞ্জী ৰাস্তা পুৰা একদম কুঁৱলী লাইটলুম যোৱা নাই লাইটলুম ঘূৰি আহোঁতে সোমাম এতিয়া 7 ষ্টাৰ ৱাটাৰফলটো আপোনালোকক দেখুৱাম বাৰু আমাৰতো যাই পাই ন গাইজ আমি এই চাওক কি আহি পাইছোঁ আৰু এইবিলাক চাওক মাকৈ কিমান কৰি দাম कितना करके प्राइस 50 अच्छा मकई मिलता है पूरा इसफाले फोग एकदम सब व्यू पॉइंट आरो Sombra y gribo yo por atrás Отмевала разум, убивала музыканта Заманили я рядом был и верила Григория गाइस এইখন পাহাৰখন চাওক কি ডেঞ্জাৰ পাহাৰ ৰাস্তাৰ ওচৰত নাই থাকোঁ ৰখাই যদি ৰখাই থাকোঁ চাইডত নালাগে নালাগে চলি চলি বিয়েৰ খাই আছে বলক এই ইহঁতৰ নিচিনা মানুহে চালা আমাৰ পৰিৱেশবিলাক বৰবাদ কৰে দেখা দেখা লগাবিলাক আজিকালি বৰ বেয়া হৈছে গাইজ কিবা এটা ৱক খাবা কিবা এনেকুৱা নাম থকা এটা ৱাটাৰফলত আহিছোঁ এইটো চাওক এনেকৈ তলত নামি যাব লাগিব এইফালে মই জুম কৰি দিছোঁ চাই লওক এনেকৈ যায় মা কচম কৈছোঁ গাইজ শ্বিলং আহি কি ভাল লাগে চৰি চেৰাপুঞ্জী কি ভাল লাগিছে আহিব আপোনালোকে এবাৰ পাৰিলে গাইজ শুনামতে বোলে এই যে নদীখন দেখিছে যে সেইখনে বোলে বাংলাদেশ আৰু सूत्रों के अनुसार पता चला है वही बांग्लादेश है बढ़िया जगह আহিব আপোনালোকে দেই বহুত ভাল লাগিছে আহি এই আসোৱা ফুটবল লাভাৰ গিটা তোমালোকৰ কাৰণে বহুত ডাঙৰ ফুটবল এটা লোৱা হৈছে মোৰ চেৰাপুঞ্জীত আছে চেৰাপুঞ্জী কি বুলি কয় চহৰা চহৰা ইয়াতে চহৰা বুলি কয় উল্টা নুশুনিবা আকৌ দেই চহৰাহে गाइस 7 स्टार साउक नावे मैं पागल हो गई देखी मेरी 7 स्टार साउक हाथ भनिर निजरा गाइस এটা ভিডিওটো সমাপ্ত কৰিব লৈছো আপোনালোকক লাষ্ট দেখুৱালো মোৰ এইটো 7 ষ্টাৰটো দেখুৱালো ৱাটাৰফল এতিয়া আৰু আমি আহি গ'লো তাৰপিছত আমি ইকো পাৰ্ক গ'লোঁ ইকো পাৰ্কত ইমান ভিডিঅ' কৰা নহ'ল মানে এটা ভিডিঅ' কৰিলোঁ হয় তাতে কিন্তু 1000 টকা লৈ নহয় ভিডিঅ' কৰিব লাগিলে এইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু পুৰা একদম মানে বৰ এলা টাইপ লাগি গৈছে এইটো কাৰণে এনেকৈ কথা কৈ আছোঁ বেয়া নাপাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিবা ভুল ভ্ৰান্তি হ'লে জনাব থেংক ইউ হেভ এ নাইচ ডে